এই বন্ধুসকল মই নজতি আৰু আপোনালোকে চাইছে অল ইন ওৱান টেকনিকেল। বন্ধুসকল আজি আমাৰ ভিডিঅ'ৰ টপিক হ'ব, যদি আপুনি নাজানে ইউটিউব চালে কেনেকৈ পইচা পায় বা ইউটিউবৰ পৰা কেনেকৈ আপুনি টকা উপাৰ্জন কৰিব পাৰে, আজি বিষয়টো সেইটো হ'ব। বন্ধুসকল বলকচোন। বন্ধুসকল যদি আপুনি নাজানে যে ইউটিউবৰ পৰা টকা কেনেকৈ উপাৰ্জন কৰে, তে ভিডিঅ'টো শেষলৈ চাওক, অলপো কাটি নিদিব, অলপো স্কিপ নকৰিব, তেতিয়া আপুনি বুজি পাব বা তেতিয়া আপুনি নিজে ইউটিউবৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব। তো বন্ধুসকল প্ৰক্ৰিয়াটো এনেকুৱা যে ইউটিউবৰ পৰা টকা উপাৰ্জন কৰিবলৈ প্ৰথমতে আপোনাৰ এটা চেনেল থাকিব লাগিব। হয় বন্ধুসকল, যেনেকুৱা মোৰ এইটো চেনেল আছে, সেইটো মই বেছি দিন হোৱা নাই খোলা, মাত্ৰ 2 সপ্তাহ 2 দিন বা 3 দিন হ'ল। আপুনি এটা প্ৰথমতে চেনেল খুলিব লাগিব আৰু তাতে গুগলৰ লগত ভেৰিফিকেশ্যন কৰি ল'ব লাগিব। যদি আপুনি নাজানে ইউটিউবৰ চেনেল কেনেকৈ খোলে, এতিয়া আপুনি কমেণ্টত জনাই দিব, মই আপোনাক ভিডিঅ' এটা বনাই দিম। তো আপুনি প্ৰথমতে চেনেলটো খুলি তাৰপিছত আপুনি ভেৰিফিকেশ্যন কৰিব লাগিব। তেতিয়াহ'লে ভেৰিফিকেশ্যন নকৰিলে আপোনাৰ ভিডিঅ' যাব ঠিক, কিন্তু আপুনি ভিডিঅ'ত টেগ কৰিব পাৰিব, থাম্বনেইলটো আপুনি কাষ্টম কৰিব নোৱাৰিব। অৰ্থাৎ মই এনেকৈ এতিয়া যেনেকৈ ভিডিঅ'খন দি আছোঁ, এনেকৈ এখন ছবি আপোনাৰ ভিডিঅ'ৰ সন্মুখত আহি যাব। কিন্তু আপুনি যেনেকৈ মই ভিডিঅ'খন চোৱাতে প্ৰথমতে দেখাল যে ইউটিউবত টকা কেনেকৈ উপাৰ্জন কৰে, এনেকুৱা এটা লিখা আছে, সেইটো থাম্বনেইল বুলি কয়। থাম্বনেইলটো বনাব নোৱাৰিব। তো আপুনি চেনেলটো খোলাৰ পিছত থাম্বনেইলটো অৰ্থাৎ একাউণ্টখন ভেৰিফিকেশ্যন কৰি ল'ব লাগিব। তেতিয়া আপুনি ভেৰিফিকেশ্যন কৰি লোৱাৰ পিছত আপুনি তাত ভিডিঅ' দিব পাৰিব। আৰু এতিয়া ভিডিঅ' প্ৰথম আপোনাৰতো নতুন চেনেল ভিউজ নাহিব, তেতিয়া আপুনি কি কৰিব লাগিব, ভিডিঅ'বোৰ অৰ্থাৎ শ্বেয়াৰ য'ত কৰে, শ্বেয়াৰ তাত গৈ আপুনি ফেচবুকত শ্বেয়াৰ কৰিব পাৰে বা আপোনাৰ বন্ধুসকলক কণ্টেক্টত শ্বেয়াৰ কৰি মেছেজত শ্বেয়াৰ কৰিব পাৰে, অৰ্থাৎ হোৱাটছআপত শ্বেয়াৰ কৰিব পাৰে। এনেকৈ শ্বেয়াৰ কৰি আপোনাৰ ভিউজ আহে। এতিয়া আপুনি ভাবিব চেনেল খুলিলোঁ, ভিডিঅ' দিলোঁ, পইচা কেনেকৈ পাম? পইচা পোৱাৰ প্ৰক্ৰিয়া এটা এনেকুৱা যে 2015 আৰু 16 চনত এনেকুৱা আছিল যে আপোনাৰ অৰ্থাৎ ছাবস্ক্ৰাইবাৰ, ময়ো কওঁ আপোনাৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মোৰ নতুন চেনেল আজি 100 ছাবস্ক্ৰাইবাৰ হ'ল। লাহে লাহে বাঢ়ি গ'লে মোৰ ভাল লাগিব আৰু অলপ উৎসাহ পাম আপোনালোকে যেতিয়া ছাবস্ক্ৰাইব কৰিব। থাকক, মোৰ কথাটো হ'ল 2015 আৰু 16 চনত নিয়মটো আছিল যে আপোনাৰ যদি 10,000 ছাবস্ক্ৰাইবাৰ হয়, আপোনাৰ মনিটাইজেশ্যন অন হ'ব, অৰ্থাৎ মনিটাইজেশ্যন এপ্লাই কৰাৰ এদিন বা 2 দিন পিছত মনিটাইজেশ্যন অন হ'ব। কিন্তু বৰ্তমান মনিটাইজেশ্যন বহুতৰে 10,000 ছাবস্ক্ৰাইবাৰ হৈ গৈছে। এই 2018 চনৰ ফেব্ৰুৱাৰী আগত, মই নিয়মটো কৈ আছোঁ, ফেব্ৰুৱাৰী আগত হৈ গৈছে, কিন্তু এতিয়াও কিছুমানৰ মনিটাইজেশ্যন অন নাই, কাৰণ ইউটিউবে নতুন কিছুমান নিয়ম উলিয়াই দিছে। নতুন কিছুমান নিয়ম দিয়াৰ কাৰণ এতিয়া ধৰক বহুতে নতুন কিছুমান চেনেল খুলি আছে, যিকোনো নাম দিছে আৰু কিছুমান আমাৰ ডাউনলোড কৰি ইয়াত এনেই ডাউনলোড কৰি আপলোড দি থৈ দিছে, সেইবোৰতে ভিউজ আহি গৈছে। কাৰণ সেইখন ভিডিঅ' আগতে চাইছে, ভাবিছে কি সেইখন ভিডিঅ' এইখন, তাৰ কাৰণে সেইখন ভিডিঅ' বহুত মানুহ চাইছে আৰু ভিউজ আহি গৈছে। তাৰ কাৰণে ইউটিউবে নতুন ওলাইছে যে যোনে 2018 চনৰ ফেব্ৰুৱাৰী 20 তাৰিখৰ পিছত চেনেল খুলিব, সিহঁতে 4,000 ঘণ্টা মিনিট, অৰ্থাৎ আপোনাৰ ভিডিঅ' যদি এখন ভিডিঅ' দিয়ে, সেই ভিডিঅ'খনত ধৰক এনেই উদাহৰণ দিছোঁ 1,000 মিনিট ভিউজ আহিছে, সেই ভিডিঅ'খনত আপোনাৰ আহিব লাগিব 2,40,000 মিনিট। অৰ্থাৎ আপুনি যেইখন ভিডিঅ' দিয়ে 2000 ফেব্ৰুৱাৰী 20 তাৰিখৰ আগত যেইখন ভিডিঅ' দিয়ে, 100 দিয়ক, 200 দিয়ক, 300 দিয়ক, মই 1000 দিব পৰা নাই, দিনত এখনকৈ বা দিনত দুখনকৈ দিলেও হ'ব। এতিয়া মই দি আছোঁ দিনত এখনকৈ বা দুদিনত এখনকৈ, এনেকুৱা টাইপৰ টাইম নাপালে কি কৰিম। এনেকৈ আপুনি কি কৰিব লাগিব, চেনেলটো খুলিলে তেনেহ'লে আপোনাৰ ভিডিঅ' দিলে ভিডিঅ'ত আপোনাৰ আহিব লাগিব, যেইখন ভিডিঅ'ত মই ক'লোঁ যেইখন ভিডিঅ' দিয়ে সেই ভিডিঅ'ত আপোনাৰ আহিব লাগিব 2,40,000 মিনিট বা 2,40,000 মিনিট আপোনাৰ ভিউজ আহিব লাগিব। কাৰণ 2,40,000 মিনিট মানুহে চাব লাগিব, আৰু কেইজন মানুহে চাই এইটো 3 লাখ মানুহে চাব পাৰে, আধা মিনিটকৈ বা 1 মিনিটকৈ 1.5 মিনিটকৈ এনেকৈ চাব পাৰে। 2,40,000 মিনিট মানুহে চাব লাগিব। এতিয়া কথাটো হ'ল 2,40,000 মানুহে চালেই নহ'ব, আৰু আপোনাৰ চেনেল লাগিব 1,000 ছাবস্ক্ৰাইবাৰ। হয় বন্ধুসকল, 1,000 ছাবস্ক্ৰাইবাৰ 2015-16 চনত লাগিল 10,000 ছাবস্ক্ৰাইবাৰ আৰু আপোনাৰ মনিটাইজেশ্যন অন হৈছে। আপুনি যদি মনিটাইজেশ্যন কি বস্তু সেইটো নাজানে, মই কৈ আছোঁ, মনিটাইজেশ্যন হ'ল যেনেকৈ আপোনাৰ বেংকত পইচা সোমাই দিবৰ কাৰণে একাউণ্ট নাম্বাৰ লাগে, এনেকুৱা টাইপৰ মনিটাইজেশ্যনটো ইউটিউবৰ পৰা যেতিয়া পইচা আহিব, সেইটো মনিটাইজেশ্যন অন হ'লে আপোনাৰ গুগল এডচেঞ্চ বুলি কয়, তাত এটা আমেৰিকাৰ পৰা নাম্বাৰ এটা পঠাই দিয়ে, সেইটো আপুনি ভেৰিফিকেশ্যন কৰি ল'ব। ভেৰিফিকেশ্যন কৰি লোৱাৰ পিছত আপোনাৰ বেংকৰ একাউণ্ট লিংক কৰি ল'ব, তেতিয়া আপোনাৰ পইচা সোমাই যাব। অৰ্থাৎ ইউটিউবত পইচা উপাৰ্জন কৰা মেইন বস্তুটো হ'ল মনিটাইজেশ্যন, আৰু সেই মনিটাইজেশ্যনটো অন কৰিবৰ কাৰণে প্ৰথমতে লাগিছিল 10,000 ছাবস্ক্ৰাইবাৰ, আৰু এতিয়া লাগে 4,000 ঘণ্টা আৰু 1,000 ছাবস্ক্ৰাইবাৰটো সোমাই দিছে, কিন্তু ঘণ্টাটো অৰ্থাৎ মিনিটটো বঢ়াই দিছে, যিহেতু মিনিটটো আগতে নাছিল। এতিয়া আপোনাৰ মিনিটটো যেতিয়া হ'ব 2,40,000 মিনিট হ'ব আৰু 1,000 ছাবস্ক্ৰাইবাৰ হ'ব, তেতিয়া আপুনি মনিটাইজেশ্যন অনৰ বাবে আপুনি এপ্লাই কৰিব পাৰে। আৰু আপোনাৰ যেতিয়া
এপ্লাই কৰিব তেতিয়া ইউটিউবে আপোনাৰ একাউণ্টখন ভেৰিফাই কৰিব যে আপোনাৰ একাউণ্টটো 2,40,000 মিনিট আৰু 11 ছাবস্ক্ৰাইবাৰ হৈছে নে। যদি হৈছে আপোনাৰ বৰ্তমান টাইম লৈ আছে, কাৰণ আগৰ কিবা একাউণ্টবোৰো আগৰ চেনেলবোৰো ভেৰিফিকেশ্যন হৈ আছে, লাহে লাহে মনিটাইজেশ্যন অন হৈ আছে। আপোনাৰ যদি হৈছে বা আপোনাৰ যদি হ'বলগীয়া হৈছে হ'লে আপুনি এপ্লাই কৰিব পাৰে। নাইবা যদি আপুনি নতুনকৈ চেনেল খুলি আছে, মই আগৰ কথা কৈ দিছোঁ বাৰু, হৈছে তেনেহ'লে আপোনাৰ এইটো মাহতে হৈ যাব আপোনাৰ চেনেল মনিটাইজেশ্যন অন আৰু আপোনাৰ পইচা অহা ষ্টাৰ্ট হৈ যাব। এতিয়া আপুনি যদি নতুনকৈ এই ইউটিউব চেনেল খুলিছে, কাৰণ ময়ো নতুনকৈ খুলিছোঁ, আপুনি যদি নতুনকৈ খুলিছে আৰু যদি ভাবিছে যে 4,000 ঘণ্টা অৰ্থাৎ 2,40,000 মিনিট কেনেকৈ হ'ব 1,000 ছাবস্ক্ৰাইবাৰ হোৱাটো, 1,000 ছাবস্ক্ৰাইবাৰ হোৱাটো বেছি সময় নহয়, মোৰ 2 সপ্তাহ হ'ল আৰু 100 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। এইটো বেছি ডাঙৰ কথা নহয়, মানুহে নাচাব পাৰে আৰু চাব, কাৰণ চালে আপোনাৰ ছাবস্ক্ৰাইবাৰ আহিব। ছাবস্ক্ৰাইবাৰ যেতিয়া আহিব তেতিয়া মানুহবোৰ নিজে নিজে চাব। আপুনি যদি ভাল কণ্টেণ্ট অৰ্থাৎ ভাল বিষয়টো লৈ ভিডিঅ' বনায় তেনে আপোনাৰ মানুহে চাব, শেষলৈকে চাব। আৰু আপোনাৰ এটা মই ভাল উপায় দিছোঁ, ভিডিঅ'ৰ শেষত অৰ্থাৎ ভিডিঅ' আপুনি প্ৰথমতে কৰিব ছাৰপ্ৰাইজ আছে, আপোনাৰ এই ভিডিঅ'টো অলপ কাটি দিব, অলপ স্কিপ নকৰিব, ছাৰপ্ৰাইজটো চাওক। এনেকুৱা ধৰণৰ কিছুমান এটা বা দুটা কথা কৈ দিব। কৈ দিয়াৰ পিছত আপুনি সেই মানুহজনে ভিডিঅ'টো চাই থকাৰ সময়ত ক'ব নহয়, ভাবিব শেষত বা কি ছাৰপ্ৰাইজ থাকিল, তাৰ বাবে মানুহজনে ভিডিঅ'টো শেষলৈকে চাই যাব। এনেকুৱা ধৰণৰ কিছু কথা ক'লে মানুহে সম্পূৰ্ণ ভিডিঅ'টো চায়, আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱা মানে আপোনাৰ ৱাটচ টাইম বাঢ়ি যোৱা হয়। ৱাটচ টাইম বাঢ়ি যোৱা মানে আপোনাৰ 2,40,000 মিনিটৰ ফালে গতিৰে আগবাঢ়ি যোৱা। এনেকুৱা কিছুমান কথা আছে। যদি আপুনি নতুন চেনেল খুলিব বিচাৰিছে আৰু যদি বুজি পালে যে ইউটিউবৰ টকা কেনেকৈ উপাৰ্জন কৰে, আপুনি যদি নতুন চেনেল খুলিব বিচাৰিছে খুলিব পাৰে। আৰু যদি আপুনি নাজানে যে ইউটিউব চেনেল কেনেকৈ খোলে, তে মোক কমেণ্টত জনাই দিব, মই কৈ দিম আপোনাৰ চেনেল কেনেকৈ খোলে, কেনেকৈ ভেৰিফিকেশ্যন কৰিব লাগে, ভিডিঅ' এটা বনাই দিম। তো আপুনি যদি খুলিছে বা খুলিব বিচাৰিছে, খুলিলে যদি জানে খুলিব, আৰু যদি ভাবিছে যে 2,40,000 মিনিট হোৱাটো বৰ কঠিন কথা বা 1,000 ছাবস্ক্ৰাইবাৰ হোৱাটো বৰ কঠিন কথা, সেইটো আপুনি ভয় নাখাব। আপোনাৰ ভাল এটা বিষয় লওক, ভাল এটা কণ্টেণ্ট লওক আৰু আপুনি ভিডিঅ' বনাই যাই থাকক। এবাৰ নহ'লে দুবাৰ আপুনি ভিডিঅ' বনাই যাই থাকক। এখন দিয়ক, দিনত এখন দিয়ক, দিনত দুখন দিয়ক, দুদিনত এখন দিয়ক, দিনত দুখন দিয়ক, সেনেকৈ আপুনি ভিডিঅ' বনাই যাই থাকক। আজি নহয় কালি, কালি নহয় পৰহি, পৰহি নহয় তাৰপিছত দিনাখন আহিবই ভিউজ। মোৰ ভিডিঅ'টো চাই আপুনি কিবা শিকিলে, অৰ্থাৎ মনিটাইজেশ্যন কি, ইউটিউবৰ পৰা টকা কেনেকৈ উপাৰ্জন কৰিব পাৰি, ইউটিউবত চেনেল খুলিলে টকা পায়, অৰ্থাৎ ভিউজ আহিলে টকা পায়, সেইবোৰ যদি আপুনি কিবা শিকিলে বা বুজিব পাৰিলে, যদি আপুনি জানিছিল নজনা অৰ্থাৎ যিকেইজনে নাজানিছিল যে ইউটিউবৰ টকা কেনেকৈ পায়, সেইকেইজনৰ বিষয়ে মই ভিডিঅ'টো লৈ আহিছোঁ। তো যদি ভিডিঅ'টো মোৰ ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ বেছিকৈ বেছি শ্বেয়াৰ কৰক, কাৰণ মোৰ চেনেলটো নতুন। আপুনি যিমান শ্বেয়াৰ কৰিব মোৰ সিমান পপুলাৰিটি বাঢ়িব, মানুহে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব ভিডিঅ'বোৰ। আৰু যদি কিবা ক'ব লগা আছে মোৰ কমেণ্টত কৈ দিব, তলত কমেণ্ট আছে। আজিলৈ এইখিনিয়ে, ধন্যবাদ।